নমস্কাৰ সকলোলৈকে মই মোৰ চেনেল হিয়াৰ আখাললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কেনে আছে সকলো? কুশলে আছে নিশ্চয়, ময়ো আছোঁ কুশলে। আজি মই আপোনালোকৰ কাৰণে নতুন এটা ৰেচিপি লৈ আহিছোঁ। কিনো নতুন ৰেচিপিটো আজি লৈ আহিছোঁ, বলকচোন চাওঁগৈ ভিডিঅ'টো। আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে শেষলৈকে চাই থাকিব বুলি কামনা কৰিলোঁ। আৰু লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। আৰু এইখিনিতে আৰু এটা মই কথা কওঁ, যদি ভিডিঅ'টো চাই বেয়া লাগে, কোনখিনিত বেয়া লাগিলে, কিয় বেয়া লাগিলে, সেই কথাটো আপোনালোকে কমেণ্ট কৰি জনাই থৈ গ'লে মানে ভাল পাম। ডিছলাইক মৰাৰ পিছত ক'ত বেয়া হ'লনো বুলি আমি ভাবি থাকিবলগীয়া হয়, কিন্তু ডিছলাইকটো মাৰাৰ পিছতে কমেণ্ট এটা কৰি জনাই থৈ গ'লে অন্ততঃ কোনখিনিতনো বেয়া লাগিলে, কোনখিনিনো আমাৰ বেয়া হ'ল, সেইখিনি আমি ভাল কৰিবলৈ বা শুধৰাবলৈ আমি চেষ্টা কৰিবলৈ সুবিধা পাওঁ। সেইটো কাৰণে প্লিজ ডিছলাইক মাৰিলেও কমেণ্ট এটা মাৰি মানে জনাই থৈ যাব কোনখিনিত আপোনাৰ ভিডিঅ'টো বেয়া লাগিলে বা বেয়া হৈছে। সেইটো জানিলে মানে আমি নথৈ সুখী হ'ম মানে। বাকী যিয়ে নহওক, এতিয়া বলক ৰেচিপিটো চাওঁগৈ কিনো বনালোঁ মই আজি। এয়া মই ৰঙালাও আগখিনি চাফা কৰি লৈছোঁ। ৰঙালাও গুচাবলৈ সকলোৱে জানে কেনেকৈনো চাফা গুচাই, সেইটো এয়া মই গুচাই ল'লোঁ। এতিয়া এইখিনি মই ধুই মেলি ধুনীয়াকৈ কাটি ল'লোঁ মিহিকৈ। লৈ এয়া মাছখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। মাছকেইপিচ চন্দা মাছ হয়। এতিয়া গেছ জ্বলাই দিছোঁ, কেৰাহীখন মই পাতি দিছোঁ, তেলো দি দিলোঁ মই। তেলো গৰম হৈ গৈছে, ইয়াত তেল গৰম হৈ গ'ল। ইয়াতে মই এতিয়া মাছকেইপিচ ধুনীয়াকৈ প্ৰথমতে ফ্ৰাই কৰি ল'ম। মই মাছ দি দিলোঁ। চন্দা মাছ হয়, ৰূপচন্দা বুলি কওঁ। আপোনালোকেনো কি কয় ক'বচোন? চন্দা মাছটো আৰু বেলেগ কিবা নাম আছে নেকি? মাছ তেলত একদম পূৰা মাছ উতলি আছে বুলি ক'ব লাগিব। দেখিছেনে? এতিয়া অকণমান মাছটো মই উটিয়াই দিছোঁ। মাছ ফ্ৰাই কৰিবলৈ চবেই জানেই, হয়নে নাই বাৰু? এয়া হৈ গ'ল। মাছটো অকণমান মই কাঢ়াকৈ ফ্ৰাই কৰি লৈছোঁ। মই যিটো ৰেচিপি বনাবলৈ গৈ আছোঁ তাত অকণমান কাঢ়াকৈ ফ্ৰাই কৰি দিলে মানে খাবলৈ ভাল লাগে। এতিয়া মই এইখিনি লৈ লৈছোঁ। বস্তুখিনি এইখিনি হৈছে বিলাহী, আদা ৰচুন, আলু, পিঁয়াজ। আদা ৰচুনখিনি থেতেলিয়াই লৈছোঁ। মই পাঁচফোৰণ অকণমান আৰু পিঁয়াজ লগতে দি দিছোঁ। মই তেলখিনি মই মাছ ফ্ৰাই কৰা কেৰাহীখনতে বনাইছোঁ আৰু মাছ ফ্ৰাই কৰা তেলখিনিতে মই দি দিছোঁ। তেল বহুতখিনি থাকি গ'ল যে, আৰু চন্দা মাছটো এনেও বহুত তেলি হয় ন। এতিয়া মই তাতে জলকীয়া 4টা দি দিছোঁ, শুকান জলকীয়া, আৰু গেছৰ ফ্লেমটো মই সৰু কৰি দিছোঁ। তাতে মই এতিয়া হালধি দি দিছোঁ। চামুচ তেলতে হালধিটো দিলে মানে ভাল লাগে। এতিয়া মই আলুখিনি প্ৰথমতে মই ভাজি ল'ম। ভাজি অলপ মই সিজাই ল'ম। আলুখিনি সিজিবলৈ দিম মই 5 মিনিটমান মই ভাজি ল'ম। এতিয়া এয়া 5 মিনিটৰ পাছত আলু সিজিয়ে গৈছে। পাতলাকৈ কাটি লোৱা আছিলে যিহেতু। এতিয়া মই তাতে ৰঙালাও আগখিনি দি দিছোঁ। আঞ্জাখন ইমানেই মানে সেউজীয়া হৈ যায় ন ৰঙালাও আগ দিয়া, বৰ ভাল লাগে দেখিবলৈ, আৰু খাবলৈও বহুত ভাল লাগে। এতিয়া মই এইখিনি ভাজি ল'ম তেলতে 5 মিনিটমান। গেছটো মধ্যমীয়া আকাৰত মই কৰি থৈছোঁ গেছটো। গেছৰ জুইটো মই মধ্যমীয়া কৰি থৈছোঁ। এতিয়া মই তাতে দি দিছোঁ আদা নহৰু থেতেলিয়াই লোৱা, আৰু মই বিলাহীখিনি দি দিছোঁ। এতিয়া এইখিনি মই
এইখিনি মই ভাজি ল'ম 4 মিনিটমান। 4 মিনিটমান ভজাৰ পাছতহে মই নিমখ দিম আৰু বেলেগ একো মই নিদিওঁ ইয়াতে, আৰু বেলেগ দিবলগীয়া একো নাই। দেখিছে না আলু সিজিয়ে গৈছে। এতিয়া মই নিমখ দি দিছোঁ, নিমখটো সোৱাদ অনুযায়ী। এতিয়া নিমখ দি দিছোঁ, মই এইখিনি ঢাকন লগাই দিম। ঢাকন লগাই দিছোঁ। এতিয়া মই ঢাকন লগাই পিনে আকৌ চাইছোঁ। মই ঢাকন লগাই পিনে মই 20 মিনিটমান এনেকৈ থৈ দিলোঁ। গেছটো সৰু কৰি পিনে, গেছৰ ফ্লেমটো সৰু কৰি থৈ দিলোঁ মই। ইয়াতে মই পানী ঢালি দিছোঁ, মই গৰম পানী দিছোঁ। মই বেছি মই জোলো নকৰোঁ, মানে অলপ থুপথুপীয়া কৰিম আৰু অসমীয়া ভাষাত ক'বলৈ গ'লে থুপথুপীয়া, গাঁৱলীয়া ভাষাত। এতিয়া দেখিছে না, এইখিনি মই 20 মিনিটৰ পাছত এইখিনি দেখিছে না উতলি ধুনীয়াকৈ আমাৰ আলুখিনিও ভাগি গ'ল, বিলাহীখিনিও মিলি গ'ল, সেউজীয়া সেউজীয়া হৈ গৈছে পূৰা। তাতে মই মাছ কিপিচ এতিয়া দি দিলোঁ, দি পিনে এতিয়া আকৌ মই 10 মিনিটমান উতলিবলৈ দিম হাই ফ্লেমত। দহ মিনিটৰ উতলাৰ পাছত দেখিছে না একদম ধুনীয়া হৈ গৈছে, সেউজীয়া সেউজীয়া হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি ঢাকন লগাই মই গেছটো অফ কৰি দিলোঁ। মই এতিয়া এইফালে বেঙেনা ফ্ৰাইও কৰি আছোঁ বেচনৰ লগত। হৈ গ'ল মোৰ আঞ্জা, ভাত আজি। এয়া দেখিছে নহয় আঞ্জাখন, দেখিলে একদম থুপথুপীয়া, ইমানেই সেউজীয়া হৈছে ন, খাবলৈ যে সঁচাকৈ বহুত ভাল লাগে। এনেকৈ আপোনালোকে এবাৰ বনাই খাই চাবচোন ৰঙালাও আগৰ লগত। মাছ, যিকোনো মাছ হ'লেও হৈ যাব। মই চন্দা মাছটোৱে লৈছোঁ। এয়া ভাত, মাছ ফ্ৰাই, এইপিনে বেঙেনা ফ্ৰাই বেচনৰ লগত আৰু গোল নেমু, জলকীয়া। এয়াই আজি দেখিছে ন। ভিডিঅ'টো চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব, আৰু যদি ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব চেনেলটো। ধন্যবাদ।